নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি মোৰ 40 নম্বৰ দিন। 40 নম্বৰ দিনত মই আজি কি কৰিছোঁ, যোৱাকালি মানে 39 নম্বৰ দিনত মই ফলিয়াখিনি সম্পূৰ্ণ চেঞ্জ কৰি দিলোঁ। মই 8 দিন বা 10 দিনৰ মূৰে মূৰে সম্পূৰ্ণ ফলিয়া চেঞ্জ কৰোঁ। আৰু এতিয়া মই 100 মুৰ্গীৰ ভিতৰত 95টা মুৰ্গী আছে। 95টা মুৰ্গীৰ পৰহি 2টা মৰিলে, তেনেকৈ আছে। আৰু আজি মই ৰাতিপুৱাই ৰেকিং কৰিছোঁ। ৰেকিং নকৰিলেও হয়, হ'লেও মই ৰেকিং কৰি দিছোঁ। তাৰপিছতে নৰ্মেল ৱাটাৰ দিছোঁ, তাত কোনো দৰৱ পাতি একো দিয়া নাই, কাৰণ ৱেইট গেইন যথেষ্টই হৈছে। 2.5 কেজি ওপৰতে হৈ আছে ব্ৰইলাৰ। আৰু এতিয়ালৈকে মোৰ 9 বেগ দানা খাইছে। আৰু আজি 5 × 45 450 কেজি দানা খাইছে। 450 কেজি দানা খোৱাৰ পিছত মেডিচিন প্ৰায় 1000 মান টকা মেডিচিন খৰচ হৈছে। আৰু আজি 40 নম্বৰ দিন। 40 নম্বৰ দিনত মই আজি কোনো ধৰণৰ ভিটামিন নিদিওঁ, কাৰণ মই 37, 38, 39 নম্বৰ দিনত মই ভিটামিন দিছিলোঁ। মই কি ভিটামিন দিছিলোঁ? চাৰ্কোফেৰল পি দিছিলোঁ, যিটো 330 টকা পইচা লৈছিলে 1 কেজি ৱেইটৰ। আৰু এতিয়া মই বেছি একো হেৰি নকৰোঁ। আজি কাৰণ 3 দিন দিয়াৰ পিছত মানে চাৰ্কোফেৰল পিটো দি দিয়াৰ কাৰণে এটা ডেথ হৈ গ'ল লগালগ। এটা বাৰু কপনি হ'ল এনেকৈ, বা সেইটো গ'ল। এটা মানে কালি 2.5-3 কেজি ৱেইটৰ এটা আছিলে, সেইটো মৰি গ'ল। সেইকাৰণে চাৰ্কোফেৰল পিটো বেছিকৈ দি থাকিব নালাগে, 3 দিনে দিব। ময়ো 3 দিনে দিছোঁ। আজিৰ পৰা আকৌ 2 দিন অফ কৰিম, আকৌ 3 দিন মই চাৰ্কোফেৰল পিটো চলাই দিম, তেনেকৈ কৰি থাকিম। আজি আকৌ মই 4 বেগ আকৌ দানা আনিছোঁ। এতিয়া মই গড্ৰেজৰ যে দানা খুৱাওঁ সেইটো দেখাই আছোঁ, কেই পেকেট আজি আনিছোঁ সেইটো চাওঁ আহক। এই পেকেট এইমাত্ৰ খুলিছোঁ, এই পেকেট খুলিছোঁ। বাকী 3 পেকেট থৈ দিছোঁ। টোটেল আজি এয়া দেখিলে, আজি 4 পেকেট আনিছোঁ। 4 পেকেটত 10,000 টকা। এতিয়া মানে 2500কেই লৈছে, 20 টকা কম দিছে, 20 টকাকৈ কম দিছে। তাৰপিছত ভাড়া এইখিনি মিলাই কৰি 10,000 হৈছে 4 পেকেট। আৰু 9 বেগে 4 বেগে 9 4 13 বেগ। 13 বেগ খুৱাই পেলাই মই সম্পূৰ্ণ দি দিম। আৰু 1 জানুৱাৰীলৈ ৰাখিম বুলি ভাবি আছিলোঁ, 1 জানুৱাৰী নাথাকিবগৈ। আৰু তাতে ব্ৰইলাৰটো ডাঙৰ হৈ আহিছে না, সেইটো কাৰণে খোৱাটো বেছি হয়, সেইকাৰণে দি দিম ইমানখিনিয়ে পুহি। মানে আপোনালোককো কৈছোঁ, সদায় ভাল ব্ৰেণ্ডৰ ভাল দানাহে খুৱাব, কাৰণ ফিড এগালমান খুৱাই আপোনালোকে একো প্ৰফিট নাই, পিছত পইচাকেইটা অথলে যাব। গতিকে ফিড ভালকৈ থাকিলে, ভাল ফিড যদি খুৱাই FCRটো কমি আহিব। আৰু FCRটো কেনেকৈ উলিয়াই আপোনালোকে জানে, কিমান দিন হৈছে, দানা কিমান খোৱালে, আৰু মেডিচিন খৰচ কিমান, আৰু পোৱালি খৰচ কিমান, আপুনি উলিয়াই ল'ব তেনেকৈ। এতিয়ালৈকে মোৰ বাৰু ৰিজাল্ট ভালেই আছে। কালি কিন্তু এটা মানে পটককৈ মৰি গ'ল, বহুত তেজ ওলাইছে, সেইকাৰণে বেয়া লাগিলে। বাকী ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব ভিডিঅ'টোত, আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে বহুতে ভিডিঅ'বিলাক চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, মাত্ৰ এটা ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ।